যদি অসমীয়া ৰাইজে অসমৰ জনগণে হেঁচা প্ৰয়োগ কৰিব লাগে অসমত চৰকাৰ কি দৰকাৰ আছে আপোনালোকে কওক অসম চৰকাৰৰ কি দৰকাৰ আছে অসমৰ প্ৰশাসনৰ কি দৰকাৰ আছে এই এসআইটিৰ কি দৰকাৰ আছে এই সিআইডিৰ তদন্তৰ কি দৰকাৰ আছে আপোনালোকে কওকচোন অসমৰ জনতাই হেঁচা প্ৰয়োগ কৰিব ই এটা অসাংবিধানিক কথা মুখ্যমন্ত্ৰী কি ফটোৱা কথা ক'বলৈ আহিছে বাৰু জুবিনদাৰ অনুষ্ঠানৰ কিবা অভাৱ আছে নেকি আপোনালোকে কথাটো ভাবি চাওক জুবিনদা ভাগৰি যায় অনুষ্ঠান ইমানেই বেছি হয় গতিকে তেওঁক জিৰণি দিয়াৰ প্ৰয়োজন আছে জুবিনদাক অনুষ্ঠানৰ প্ৰয়োজন নাছিলে সেই ফটোৱা কথা নক'ব ৰাজনীতি বহুত হৈ গ'ল আপোনাৰ কৰ মমতাজৰ কথা আনিছে ইয়াত নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোৱে দেখিছা নিউজত দেখি আছা মৃত্যু হোৱা 20 days হৈ গ'ল 20 দিন হৈ গ'ল জুবিনদা মৃত্যু হোৱা আৰু শিখৰ জ্যোতি গোস্বামীয়ে কৈছে যে এটা বিষ দি ফেলে জুবিনদাক হত্যা কৰিলে এইটো কথা সঁচা হয়নে বাৰু এইটো কথাটো যদি সঁচা হয় বহুত সাজা দিব লাগে হত্যকাৰীক সিদ্ধাৰ্থ শৰ্মা আৰু চেম কানুক আৰু সকলোৱে গম পাইছা চাগে সিদ্ধাৰ্থ শৰ্মা আৰু চেম কানুক ফাঁসিৰ দাবী উঠাই আছে বা গুলিয়াই হত্যা কৰিব লাগে সেই দুয়োক এনেকুৱা এটা ন্যায় বিচাৰি আছো আমি কিন্তু এতিয়াও আমাক জাস্টিসটো পোৱা যোৱা নাই কিয়নো বাৰু ইমান যে সময় লাগিল কিয় প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক অনুৰোধ কৰিছো আমাক ন্যায় সোনকালে লাগে আৰু সোনকালে এইটো কাম কৰিব লাগে ন্যায় মানে হল শব্দটো এনেকুৱা এটা হ'ব ভাবিছা চাগে ন্যায় বস্তুটো জেলত 2 মাহ বা 3 মাহ ভৰাই থৈ এই হত্যকাৰীক আৰু এৰি দিব বা ৰিলিজ কৰি দিব এনেকুৱা নহ'ব হত্যকাৰীক আমি এটা শাস্তি দিবলৈ লাগিব এনেকুৱা জেলত ভৰাই 2-3 মাহ পিছত হিয়তক এৰি দিলে এটো এটা ন্যায় নহ'ব আমাৰ জুবিনদাৰ আত্মা কেতিয়াও শান্তি নাপাব শুনিছা তোমালোকে এতিয়া আপোনালোকে চাই ল'ব কি কৈছে আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ইয়াৰ পিছত এজন দাদায়ে কি ক'লে তোমালোকে বা আপোনালোকে চাই ল'ব ভিডিঅ'টো তোমালোকে কি ক'ব পাৰা কমেন্টত জনাই দিব আৰু এটা জুবিনদাৰ কাৰণে আপোনালোকে ভালকে কমেন্ট কৰি দিব শেয়াৰ কৰি দিব ভিডিঅ'টো আৰু মোৰ চেনেলত প্ৰথমবাৰে স্বাগতম জনালো আমাক ন্যায় লাগিবই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি এইটো কাম কৰিব নোৱাৰে আমাক এই দায়িত্ব ৰাইজৰ হাতত এৰি দিয়ক চেম কানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাক যদি অসমৰ মুখ্যমন্ত্ৰীয়ে একো কৰিব নোৱাৰে ৰাইজে কৰিব এইটো কাম কি সাজা দিব লাগে কি শাস্তি দিব লাগে অসমৰ ৰাজ্যৰ ৰজাসকলে তেজ গৰম হৈ আছে মানে জুই জ্বলি আছে এতিয়া ন্যায়টো আমাক সোনকালে লাগিব ইমান যে দেৰিকৈ কিয় হ'ল ইমান দেৰিকৈ কিন্তু ভাবিয়ে পোৱা নাই মানে শাস্তি দিবলৈ ভাবা নাই নেকি হত্যকাৰীক যিকোনো নহওক হিয়াতে হত্যকাৰী হ'বয়ে ছিংগাপুৰলৈ কিয় নিবলৈ লাগিছিল কিয় দায়িত্ব এৰি দিছিল জুবিন গাৰ্গক ইমান ডাঙৰ অসমৰ শিল্পীক জুবিনদাক এনেকৈ কৰিব নালাগিছিল এতিয়া গৰিমা বৌ কৈ আছে আমাক হত্যকাৰীক লাগিব মই 20 দিন কেনেকৈ জীয়াই আছো না মৰি আছো এনেকুৱা এটা ফেচবুকৰ পেজেদি লিখি দিছে গম পাইছা আপোনালোকে চাই ল'ব ভিডিঅ'ত নিউজত কি কৈছে চাই ল'ব আগতে সকলোৱে চাই ল'ব মুখ্যমন্ত্ৰী কি ফটোৱা কথা ক'বলৈ আহিছে বাৰু জুবিনদাৰ অনুষ্ঠানৰ কিবা অভাৱ আছে নেকি আপোনালোকে কথাটো ভাবি চাওক জুবিনদা ভাগৰি যায় অনুষ্ঠান ইমানেই বেছি হয় গতিকে তেওঁক জিৰণি দিয়াৰ প্ৰয়োজন আছে জুবিনদাক অনুষ্ঠানৰ প্ৰয়োজন নাছিলে সেই ফটোৱা কথা নক'ব ৰাজনীতি বহুত হৈ গ'ল আপোনাৰ কৰ মমতাজৰ কথা আনিছে ইয়াত মমতাজক কোনে আপোনাৰ ইয়াতে অনুষ্ঠান পতাইছিলে সেই কথাবিলাক কেলে ক'বলৈ আহে আজি ৰাজনীতি কৰাৰ অভিযোগবিলাক যে দি থাকে কোনোবা দল সংগঠনে ৰাজনীতি কৰিছে ৰাজনীতি কোনে কৰিছে মুখ্যমন্ত্ৰীয়ে নিজে ৰাজনীতি কৰি আছে জুবিনদাৰ ক্ষেত্ৰত এনেকৈ আচলতে ৰাজনৈতিক ৰহন খনাটো সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ বিচৰাটো কোনো অসমীয়া মানুহে সহজে মানি ল'ব নোৱাৰে সেই কথা কেতিয়াও হ'ব নোৱাৰে ক'ৰ বাংলাদেশৰ ছিংগাৰক অসমীয়া মানুহে বাৰু জুবিনদাৰ পৰিৱৰ্তে অনুষ্ঠান কৰিবলৈ দিছিলে কি কথা ক'বলৈ আহে এনেকুৱা কথা গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া জুবিনদা অসমৰ সম্পদ আমাৰ জাতীয় সম্পদ আমাৰ হিয়াৰ আমঠু প্ৰাণৰ স্পন্দন জুবিনদাৰ ক্ষেত্ৰত আপোনাৰ লাজ পাব লাগে যে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক কথা বতৰা ক'বৰ কাৰণে মুখ্যমন্ত্ৰী কি ফটোৱা কথা ক'বলৈ আহিছে বাৰু জুবিনদাৰ অনুষ্ঠানৰ কিবা অভাৱ আছে নেকি আপোনালোকে কথাটো ভাবি চাওক জুবিনদা ভাগৰি যায় অনুষ্ঠান ইমানেই বেছি হয় গতিকে তেওঁক জিৰণি দিয়াৰ প্ৰয়োজন আছে জুবিনদাক অনুষ্ঠানৰ প্ৰয়োজন নাছিলে সেই ফটোৱা কথা নক'ব ৰাজনীতি বহুত হৈ গ'ল আপোনাৰ কৰ মমতাজৰ কথা আনিছে ইয়াত মমতাজক কোনে আপোনাৰ ইয়াতে অনুষ্ঠান পতাইছিলে সেই কথাবিলাক কেলে ক'বলৈ আহে আজি ৰাজনীতি কৰাৰ অভিযোগবিলাক যে দি থাকে কোনোবা দল সংগঠনে ৰাজনীতি কৰিছে ৰাজনীতি কোনে কৰিছে মুখ্যমন্ত্ৰীয়ে নিজে ৰাজনীতি কৰি আছে জুবিনদাৰ ক্ষেত্ৰত এনেকৈ আচলতে
ৰাজনৈতিক ৰহন সনাটো সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ বিচৰাটো কোনো অসমীয়া মানুহে সহজে মানি ল'ব নোৱাৰে। সেই কথা কেতিয়াও হ'ব নোৱাৰে। ক'ৰ বাংলাদেশৰ ছিংগাৰক অসমীয়া মানুহে বাৰু জুবিনদাৰ পৰিৱৰ্তে অনুষ্ঠান কৰিবলৈ দিছিলে? কি কথা ক'বলৈ আহে এনেকুৱা কথা? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, জুবিনদা অসমৰ সম্পদ, আমাৰ জাতীয় সম্পদ, আমাৰ হিয়াৰ আমঠু প্ৰাণৰ স্পন্দন। জুবিনদাৰ ক্ষেত্ৰত আপোনাৰ লাজ পাব লাগে যে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক কথা বতৰা ক'বৰ কাৰণে। মুখ্যমন্ত্ৰী কি ফটোৱা কথা ক'বলৈ আহিছে বাৰু? জুবিনদাৰ অনুষ্ঠানৰ কিবা অভাৱ আছে নেকি? আপোনালোকে কথাটো ভাবি চাওক। জুবিনদা ভাগৰি যায়, অনুষ্ঠান ইমানেই বেছি হয়। গতিকে তেওঁক জিৰণি দিয়াৰ প্ৰয়োজন আছে, জুবিনদাক অনুষ্ঠানৰ প্ৰয়োজন নাছিলে। সেই ফটোৱা কথা নক'ব। ৰাজনীতি বহুত হৈ গ'ল আপোনাৰ। ক'ৰ মমতাজৰ কথা আনিছে ইয়াত? মমতাজক কোনে আপোনাৰ ইয়াত অনুষ্ঠান পতাইছিলে? সেই কথাবিলাক কেলে ক'বলৈ আহে আজি? ৰাজনীতি কৰাৰ অভিযোগবিলাক যে দি থাকে, কোনোবা দল সংগঠনে ৰাজনীতি কৰিছে, ৰাজনীতি কোনে কৰিছে? মুখ্যমন্ত্ৰীয়ে নিজে ৰাজনীতি কৰি আছে। জুবিনদাৰ ক্ষেত্ৰত এনেকৈ আচলতে ৰাজনৈতিক ৰহন সনাটো সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ বিচৰাটো কোনো অসমীয়া মানুহে সহজে মানি ল'ব নোৱাৰে। সেই কথা কেতিয়াও হ'ব নোৱাৰে। ক'ৰ বাংলাদেশৰ ছিংগাৰক অসমীয়া মানুহে বাৰু জুবিনদাৰ পৰিৱৰ্তে অনুষ্ঠান কৰিবলৈ দিছিলে? কি কথা ক'বলৈ আহে এনেকুৱা কথা? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, জুবিনদা অসমৰ সম্পদ, আমাৰ জাতীয় সম্পদ, আমাৰ হিয়াৰ আমঠু প্ৰাণৰ স্পন্দন। জুবিনদাৰ ক্ষেত্ৰত আপোনাৰ লাজ পাব লাগে যে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক কথা বতৰা ক'বৰ কাৰণে। মুখ্যমন্ত্ৰী কি ফটোৱা কথা ক'বলৈ আহিছে বাৰু? জুবিনদাৰ অনুষ্ঠানৰ কিবা অভাৱ আছে নেকি? আপোনালোকে কথাটো ভাবি চাওক। জুবিনদা ভাগৰি যায়, অনুষ্ঠান ইমানেই বেছি হয়। গতিকে তেওঁক জিৰণি দিয়াৰ প্ৰয়োজন আছে, জুবিনদাক অনুষ্ঠানৰ প্ৰয়োজন নাছিলে। সেই ফটোৱা কথা নক'ব। ৰাজনীতি বহুত হৈ গ'ল আপোনাৰ। ক'ৰ মমতাজৰ কথা আনিছে ইয়াত? মমতাজক কোনে আপোনাৰ ইয়াত অনুষ্ঠান পতাইছিলে? সেই কথাবিলাক কেলে ক'বলৈ আহে আজি? ৰাজনীতি কৰাৰ অভিযোগবিলাক যে দি থাকে, কোনোবা দল সংগঠনে ৰাজনীতি কৰিছে, ৰাজনীতি কোনে কৰিছে? মুখ্যমন্ত্ৰীয়ে নিজে ৰাজনীতি কৰি আছে। জুবিনদাৰ ক্ষেত্ৰত এনেকৈ আচলতে ৰাজনৈতিক ৰহন সনাটো সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ বিচৰাটো কোনো অসমীয়া মানুহে সহজে মানি ল'ব নোৱাৰে। সেই কথা কেতিয়াও হ'ব নোৱাৰে। ক'ৰ বাংলাদেশৰ ছিংগাৰক অসমীয়া মানুহে বাৰু জুবিনদাৰ পৰিৱৰ্তে অনুষ্ঠান কৰিবলৈ দিছিলে? কি কথা ক'বলৈ আহে এনেকুৱা কথা? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, জুবিনদা অসমৰ সম্পদ, আমাৰ জাতীয় সম্পদ, আমাৰ হিয়াৰ আমঠু প্ৰাণৰ স্পন্দন। জুবিনদাৰ ক্ষেত্ৰত আপোনাৰ জুবিন জীয়াই থাকোঁতে জুবিনৰ ভাল কোনে কৈছিলে? অখিল গগৈ কৈছিল নে? লুৰিণজ্যোতি গগৈ কৈছিল নে? গৌৰৱ গগৈ কৈছিল নে? হিমন্ত বিশ্ব শৰ্মাই কৈছিল? মই জুবিনৰ ওপৰত যেতিয়া আক্ৰমণ হৈছিল 2020-ত, মই কি কৈছিলোঁ? যে মৃত্যুৰ পিছত জুবিনক সন্মান দিব নালাগে, জীয়াই থাকোঁতে জুবিনক সন্মান দিয়ক। ভূপেন হাজৰিকাক আমি জীয়াই থাকোঁতে সন্মান নিদিলোঁ। মৃত্যুৰ পিছত যিমানে সন্মান নিদিওঁ কিয় তেওঁ দেখা নাপাব। 2020 চনত মোৰ এতিয়াও ফেচবুক পোষ্টটো মোৰ আপলোড হৈ আছে। মই কৈছিলোঁ জুবিনক জীয়াই থাকোঁতে সন্মান দিয়ক। গতিকে সেইটোতো আপোনালোকেও কোনেও লিখা নাছিলে। লিখিছিলে নেকি কোনোবাই? মইহে লিখিছিলোঁ। গৌৰৱ গগৈ লিখিছিল নেকি? কোনে লিখিছিলে? হিমন্ত বিশ্ব শৰ্মাই লিখিছিলে। কাৰণ মই জানিছিলোঁ জুবিনক মৃত্যুৰ পিছত সকলোৱে সন্মান দিব, কিন্তু মই কৈছিলোঁ জীয়াই থাকোঁতে জুবিনক সন্মান দিয়ক। গতিকে জুবিনৰ অনুৰাগীৰ ভিতৰত মোৰ নম্বৰটো আহি যাব আৰু নিজৰ ককায়েক হিচাপে আহিব। গতিকে এইকাৰণে মোৰ লগত আমাক লৈতো মানুহ ভীষণ সন্তুষ্ট যে জুবিনক ইমানখিনি আমি সন্মান দিছোঁ আৰু দিব লাগিব, আৰু তাৰো প্লেনো আমি কৰি আছোঁ। আগতো আমাৰ বহুত পৰিকল্পনা আছে। আৰু জুবিনৰ দোষীসকলক যে এনেকৈ আনিম, আজিতো ছিংগাপুৰৰ পৰা এজন হ'লেওতো ধৰি আনিলোঁ। কেতিয়াবা অসম পুলিচে আগত পাৰিছিল নেকি? গতিকে এই কথাটোলৈ যিমানে ৰাজনীতি কৰিব, মইতো ৰাজনীতি কৰাটো নিবিচাৰোঁ, কিন্তু ৰাজনীতি কৰিলে লাভটো মোৰ হ'ব। সেইকাৰণে ৰাজনীতি কৰক নকৰক কংগ্ৰেছে চাই লওক, নকৰিলে মোৰ লছ, কৰিলে মোৰ লাভ। এইটোতো পূৰা ৰাজনীতিয়ে কৰি আছে না। জুবিনৰ অনুৰাগীবিলাক খুব সন্তুষ্ট যে অসম চৰকাৰে এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰিছে, তদন্ত কৰিছে। আৰু জুবিনৰ অনুৰাগীসকলে ভাবিবই পৰা নাছিল যে অসম চৰকাৰে ইমান ক্ষিপ্ৰতাৰে কাম কৰিব। প্ৰত্যেকজন জুবিনৰ অনুৰাগী মোৰ মোবাইলত মেছেজ দি ভৰ্তি হৈ আছে কেনেকৈ আপুনি ছিংগাপুৰৰ পৰা আনিলে, তেওঁক বিদায় দিলে, ইমান ধুনীয়া মাটিত তেওঁক শেষ বিদায় দিলে। জুবিনৰ অনুৰাগীবিলাকতো এতিয়া 10% মোৰে অনুৰাগী হৈ গৈছে যে জুবিনদাক আপুনি ইমান সন্মান কৰিছে। আৰু জুবিনৰ অনুৰাগীৰ ভিতৰতো মই নিজেও আছোঁ। মোৰ দেউতাৰ গান কোনে বনাইছিলে? জুবিনে বনাইছিলে। জুবিনৰ অনুৰাগীৰ কম্পিটিশ্যন হ'লে মোৰো নামটো 1ৰ পৰা 10ৰ ভিতৰত থাকিবই। জুবিন জীয়াই থাকোঁতে জুবিনৰ ভাল কোনে কৈছিলে? অখিল গগৈ কৈছিল নে? লুৰিণজ্যোতি গগৈ কৈছিল নে? গৌৰৱ গগৈ কৈছিল নে? হিমন্ত বিশ্ব শৰ্মাই কৈছিল? মই জুবিনৰ ওপৰত যেতিয়া আক্ৰমণ হৈছিল 2020-ত, মই কি কৈছিলোঁ? যে মৃত্যুৰ পিছত জুবিনক সন্মান দিব নালাগে, জীয়াই থাকোঁতে জুবিনক সন্মান দিয়ক। ভূপেন হাজৰিকাক আমি জীয়াই থাকোঁতে সন্মান নিদিলোঁ। মৃত্যুৰ পিছত যিমানে সন্মান নিদিওঁ কিয় তেওঁ দেখা নাপাব।
2020 চনত মোৰ এতিয়াও ফেচবুক পোষ্টটো মোৰ আপলোড হৈ আছে মই কৈছিলোঁ জুবিনক জীয়াই থাকোঁতে সন্মান দিয়ক গতিকে হেতুটো আপোনালোকেও কোনো লিখা নাছিলে লিখিছিলে নেকি কোনবাই মইহে লিখিছিলোঁ গৌৰৱ গগৈ লিখিছিল নেকি কোনে লিখিছিলে হিমন্ত বিশ্ব শৰ্মাই লিখিছিলে কাৰণ মই জানিছিলোঁ জুবিনক মৃত্যুৰ পিছত সকলোৱে সন্মান দিব কিন্তু মই কৈছিলোঁ জীয়াই থাকোঁতে জুবিনক সন্মান দিয়ক গতিকে জুবিনৰ অনুৰাগীৰ ভিতৰত মোৰ নম্বৰটো আহি যাব আৰু নিজৰ ককায়েক হিচাপে আহিব গতিকে এইকাৰণে মোৰ লগত আমাক লৈতো মানুহ ভীষণ সন্তুষ্ট যে জুবিনক ইমানখিনি আমি সন্মান দিছোঁ আৰু দিব লাগিব আৰু তাৰো প্লেনো আমি কৰি আছোঁ আগতো আমাৰ বহুত পৰিকল্পনা আছে আৰু জুবিনৰ দোষীসকলক যে এনেকৈ আনিম আজিতো ছিংগাপুৰৰ পৰা এজন হ'লেওতো ধৰি আনিলোঁ কেতিয়াবা অসম পুলিচে আগত পাৰিছিল নেকি গতিকে এই কথাটোলৈ যিমানে ৰাজনীতি কৰিব মইতো ৰাজনীতি কৰাটো নিবিচাৰোঁ কিন্তু ৰাজনীতি কৰিলে লাভটো মোৰ হ'ব সেইকাৰণে ৰাজনীতি কৰক নকৰক কংগ্ৰেছে চাই লওক নকৰিলে মোৰ লছ কৰিলে মোৰ লাভ এইটোতো পূৰা ৰাজনীতিয়ে কৰি আছে না জুবিনৰ অনুৰাগীবিলাক খুব সন্তুষ্ট যে অসম চৰকাৰে এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰিছে তদন্ত কৰিছে আৰু জুবিনৰ অনুৰাগীসকলে ভাবিবই পৰা নাছিল যে অসম চৰকাৰে ইমান ক্ষিপ্ৰতাৰে কাম কৰিব প্ৰত্যেকজন জুবিনৰ অনুৰাগী মোৰ মোবাইলত মেছেজ দি ভৰ্তি হৈ আছে কেনেকৈ আপুনি ছিংগাপুৰৰ পৰা আনিলে তেওঁক বিদায় দিলে ইমান ধুনীয়া মাটিত তেওঁক শেষ বিদায় দিলে জুবিনৰ অনুৰাগীবিলাকতো এতিয়া 10% মোৰে অনুৰাগী হৈ গৈছে যে জুবিন দাক আপুনি ইমান সন্মান কৰিছে আৰু জুবিনৰ অনুৰাগীৰ ভিতৰতো মই নিজেও আছোঁ মোৰ দেউতাৰ গান কোনে বনাইছিলে জুবিনে বনাইছিলে জুবিনৰ অনুৰাগীৰ কম্পিটিশ্যন হ'লে কে বন্ধু বান্ধৱীসকল দেখিছা সকলোৱে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কথা ক'লে এতিয়া কি ক'ম বাৰু এনেকুৱা এগেইনষ্টত কথা কোৱা হ'বয়ে কিয়নো জুবিনদাৰ ন্যায় পোৱাই নাই যদি জুবিনদাৰ ন্যায় পালোহেঁতেন তথাপিও এনেকুৱা এগেইনষ্টৰ কথা নকলোহেঁতেন বা অখিল গগৈ ডাঙৰীয়া বা হেমন্ত মামা ডাঙৰীয়া এনেকুৱা এটা পলিটিক্সৰ বা ৰাজনীতিকৰ কথা আহি আছে মানে ন ৰাজনীতিকৰ কথা এনেকুৱা আনিব নালাগিছিল জুবিনদাই প্ৰথমবাৰতে কৈ গৈছিল জুবিনদাই জিন্দা হোৱাতে কৈ গৈছিল এইটো কথা পাহৰি গৈছে নেকি অসমৰ মুখ্যমন্ত্ৰী চৰকাৰ বা কোনোবা কোৱাবিলাক যে ৰাজনীতিকৰ এনেকুৱা মৃত্যুৰ মুখত যে ৰাজনীতিকৰ কথা আহি আছে কি বাৰু এইটো ৰাজনীতিক ভালে পোৱা নাছিল বা বিজেপিক ভালে পোৱা নাছিল জুবিনদাই এইটো কথা মনত পৰিছেনে ঠিক আছে বাৰু আমাক ন্যায় লাগিব সোনকালে ন্যায় লাগিব এনেকা আলবাল নহ'ব এনেকা কৰি থাকিব নালাগে ঠিকই কৈছোঁ আমি জাষ্ট আমাক জাষ্টিছ লাগিবই সোনকালে লাগিবই হত্যকাৰীক হত্যা কৰিব লাগে এনাই এৰি দিব নালাগে কিন্তু হত্যকাৰীক আৰু এনেকা জুবিনদাৰ আত্মাৰ লগত যোৱাকৈ হত্যা কৰিব লাগে সিহঁতক চালা এনাই এৰিব নালাগে ঠিক আছে ধন্যবাদ ভিডিঅ' শেষলৈকে চোৱাকৈ তোমাৰ সকলোৱে যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ এছামিজটো অলপ অশুদ্ধ হ'ব পাৰে কিয়নো এছামিজ ভিডিঅ' নবনাও নহয় এতিয়া ট্ৰাই কৰি আছোঁ তোমালোকে মোৰ লগত থাকি যোৱা মই এছামিজ ভিডিঅ' বনাম তোমালোকৰ আপোনালোকে মোক ছাপোৰ্ট কৰি যোৱা আৰু আপোনাৰ লগতো মই সদায় থাকিম সকলোকে ধন্যবাদ জনালোঁ নেক্সট আপডেটত লগ পাম বন্ধু বান্ধৱীসকল বাই বাই ৰাতিও হ'ল চাগে গম পোৱা নাই